পোন প্ৰথমবাৰৰ বাবে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মা হাতৰ খাদ্য, মা হোম ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। চেনেলটোৰ নাম হৈছে মা হোম ৰেচিপি। মাৰ হাতৰ খাদ্য কেনে হয় প্ৰতিজন অসমীয়াই জানে, প্ৰতিজন লোকে জানে, বহুতো সোৱাদ হয়। সেইবাবে মাৰ হাতৰ খাদ্য লৈ আহিছোঁ। মায়ে বনাই আছে। এইপিনে দেখিবলৈ পাইছে পিঁয়াজ, আদা, নহৰু এনেকৈ কুটি থোৱা হৈছে আৰু এইপিনে দিয়া হৈছে বিলাহী। ভিডিঅ'টো শেষলৈকে চাই থাকিব। ফুলকবি আছে, আলু আছে। এইপিনে চৌকাত এনেধৰণে বনাই থকা হৈছে। এয়া বইল হৈ গ'ল। এয়া মায়ে কাঢ়ি আছে ফুলকবি, আলু, এনেকৈ বিলাহী। তেল দি দিয়া হৈছে। তাৰপিছত মা মছলা পৰিব। অলৰেডি জিৰা দিয়া হ'ল। জিৰা দিলে বোলে এক সুন্দৰ সোৱাদ হয়। মাছ একদম ডখৰ পিচ মাছ একদম ফ্ৰাই কৰিম। চাই থাকক মাৰ হাতৰ ৰেচিপি। এয়া এনেকৈ বনাবলৈ গৈ আছোঁ। কেনে হ'ব কমেণ্টত জনাবলৈ নাপাহৰিব যে কেনে লাগিছে আপোনালোকৰ ভিডিঅ'টো চাই। খাওঁ লাগিছে নেকি? ৰ'ব, খাব হোৱা নাই এতিয়াও, মাছ কেঁচা হৈ আছে, ফ্ৰাই কৰিবলৈ সময় আছে। এয়া তেলত দি দিয়া হ'ল। এপিচকৈ সুন্দৰভাৱে কেনেধৰণে ফুটিছে চব তেলবোৰ। মাছ ফ্ৰাই হ'বলৈ গৈ আছে। সকলোবোৰ মাছ এনেকৈ দি দিয়া হৈছে ফ্ৰাই। ৰেচিপি আৰম্ভ হৈ গ'ল। আৰম্ভ কেতিয়াবাই হ'ল, কিন্তু এতিয়া এনেধৰণে আপোনালোকক দেখুৱাইছোঁ যে মাছ ফ্ৰাই কৰি আছে। কেনে সুন্দৰ হৈছে। একদম তেলত ভিজাই দিয়া হৈছে মাছসমূহ। ফ্ৰাই হৈ লওক। ভিডিঅ'টো শেষলৈকে চাই থাকিব। অকণমান লুটিয়াই দিয়া হৈছে সুন্দৰভাৱে, যাতে অতি সোনকালে ফ্ৰাই হওক আৰু ৰেচিপিটো সম্পূৰ্ণ কৰোঁ। চাওক কেনেধৰণে কেৰাহীত লাগি ধৰিছে মাছসমূহ। লোকেল মাছ হয়, যিহেতু ফিচাৰীৰ মাছ। এতিয়া চাওক কেনে কালাৰ আহিছে মাছৰ। চাব পাৰে আপোনালোকে, সুন্দৰ এক কালাৰ আহিছে। ৰঙচুৱা হৈ গৈছে সম্পূৰ্ণ মাছ। দেখিছে? এইপিনে মেকুৰীয়ে মাছৰ গোন্ধ লৈ বহি আছে। মাছ খাবলৈ পাম বুলি। চাওক মাছখিনি কালাৰ চাওক, কালাৰ চাওক মাছ। এয়া সম্পূৰ্ণ মাছ ভাজি থকা হৈছে। কালাৰ একদম সুন্দৰ হৈছে, ৰঙচুৱা হৈ গৈছে, হালধীয়া হৈ গৈছে। বিলাহী দি দিয়া হৈছে। সুন্দৰে কালাৰ আহি পৰিছে। এয়া মছলা পেষ্টখিনি, এয়া পেষ্ট দিয়া হৈছে। আদা, নহৰু, পিঁয়াজ এনেকৈ ইয়াত দি বিলাহী সৈতে ফ্ৰাই কৰি থকা হৈছে, ভাজি দিয়া হৈছে। অৰ্থাৎ ইয়াত যিহেতু বইল কৰি থোৱা আছিলে বিলাহীসমূহ, এনেকৈ বইল কৰি ল'লে সোনকালে পেষ্টটো বনি যায়। এই পেষ্টটোৰ পৰা মাছৰ যি আঞ্জা বনিব, সোৱাদটো বাঢ়ি আহিব। নিমখ দিয়া হৈছে। চাই থাকক ভিডিঅ'টো। কালাৰটো চাওক, এবাৰ কালাৰটো চাওক। ইয়াত মছলা দিয়া হৈছে, জিৰা মছলা আৰু নাই, আদা, নহৰু, পিঁয়াজৰ পেষ্ট দিয়া হৈছে আৰু বিলাহী যিহেতু বইল কৰি লোৱা হৈছিলে, সেইসমূহ এনেকৈ পেষ্ট কৰি লৈ ইয়াত আৰু এটা বিশেষ বস্তু চাব পাৰিব। এয়া হ'ল, এইটো কি বস্তু গম পাইছেনে? অমৰা দিয়া হৈছে। কিয়নো অমৰা দিলে বোলে সোৱাদটো বাঢ়ি উঠে। অমৰা ফুলকবিৰ সৈতে মায়ে বনাইছেতো, আপোনালোকক দেখুৱাই দিছোঁ মাৰ হাতৰ আঞ্জা। কেনে হ'ব গম পাইছেই চাগে আপোনাৰ। এয়া পানী দি দিয়া হৈছে অলপমান। এয়া মই দি দিছোঁ পানী অকণ। ইয়াৰ পিছত পানী দিয়াৰ পিছত কালাৰ চক একদম ৰঙচুৱাভাৱে হৈ পৰিছে। যিহেতু জলকীয়া তেনেধৰণৰ জ্বলা একো ইয়াত ইউজ কৰা হোৱা নাই। কালাৰটো চক দেখিবলৈ পাইছে। বিলাহী বইল কৰি লোৱাৰ পিছত যি পেষ্ট বনিছিলে, আদা, নহৰু, পিঁয়াজৰ লগত যি পেষ্ট বনিছিলে, সেই পেষ্টৰ কালাৰটোৰ পৰা এই ৰঙচুৱা এটা কালাৰ উঠি আহিছে। আঞ্জা বনিবলৈ আৰম্ভ হৈ পৰিছে। মাছ এয়া ফ্ৰাই কৰি থোৱা আছে। মাছসমূহ দিয়াৰ পিছত আধা ঘণ্টামান থোৱাৰ পিছত সকলোবোৰ হৈ যাব। এইপিনে মাছ দি দিয়া হৈছে। চাই থাকক কালাৰটো চাওক। মাছে আৰু জোলৰ কালাৰটো এক ধৰণৰ হৈ পৰিছে। খালি চব্জিখিনিহে হালধীয়া হৈ আছে আৰু অমৰা কালাৰটো ক'লা নিচিনা দেখা গৈ আছে। বাকীসমূহ একে। হয়তো আপোনালোকে গম পোৱা নাছিলে চাগে, অমৰা দিও এখন আঞ্জা বনিব পাৰে।
ধনিয়া দি দিয়া হ'ল চাওকচোন কি এক সুন্দৰ কালাৰ উতলটো কেনেধৰণে আহিছে কালাৰ কেনে হৈছে আপোনালোকক দেখুৱাইছোঁ চাব কি এক কালাৰ আহিছে এয়া মাছৰ পিচটো কি এক সুন্দৰ পিচ মাছৰ কালাৰখিনি চাওক কালাৰ চাওক কেনে লাগিছে ভিডিঅ'টো জনাবলৈ নাপাহৰিব এয়া মাছৰ আঞ্জা ইতিমধ্যে হৈ পৰিছে এয়া মাৰ হাতৰ ৰেচিপি এয়া সম্পূৰ্ণ হৈ গ'ল মাছৰ ৰেচিপি চাওক কি এক সুন্দৰ কেনে সুন্দৰ হৈছে মাছৰ একদম ধোঁৱা ওলাই আছে খাওঁ খাওঁ লাগিছে নে বাৰু সুন্দৰ এক চেণ্ট আহিছে ধনিয়া দিয়াৰ পিছত খাওঁ খাওঁ লাগিছেনে কমেণ্টত জনাবলৈ নাপাহৰিব এয়া চাওক আপোনালোকক দেখুৱাওঁ এয়া মাছ পিচ চাওক কি এক সুন্দৰ ৰেচিপি